নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত মণ্ডু উৎসৱ পালন কৰা হয়। ইয়াত অপশ্যনসমূহ দিয়া হৈছে। অপশ্যন এত আছে মধ্যপ্ৰদেশ, বি অন্ধ্ৰপ্ৰদেশ, চি ৰাজস্থান আৰু ডিত দিয়া হৈছে ঝাৰখণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত মণ্ডু উৎসৱ পালন কৰা হয়। মধ্যপ্ৰদেশত আৰু এটা উৎসৱ পালন কৰা হয়, সেইটো হৈছে কুম্ভ মেলা। কুম্ভ মেলা পালন কৰা ৰাজ্যকেইখন হৈছে ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। এইকেইখন ৰাজ্যত কুম্ভ মেলা পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাজ পৰ্ব উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়। ইয়াত অপশ্যনসমূহ দিয়া হৈছে উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড, ছিকিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উৰিষ্যা। উৰিষ্যাত ৰাজ পৰ্ব উৎসৱ পালন কৰা হয়। উৰিষ্যাত পালন কৰা আন কেইটামান উৎসৱ হৈছে ৰথ যাত্ৰা, বালি উৎসৱ, দুৰ্গা পূজা আৰু কৰম পূজা। ধন্যবাদ।